Proceed to the statue of the first football mayor of the Norwegian region to come over here to pay homage to the Gil Person Sama. Here, Sri Pramod Balaji, then Deputy. Chengsai, EM. Team Bodoland will play Salbrumno, Secretary of Assam Football Association, and I would like to request all the dignitaries to come. Request all the honorable dignitaries to take their respective seats. I would request. Yes, sir. And Deputy CM MADC to unveil the trophy of the second prize. And for third prize, Honorable EM Sports. Thank you so much. Agut na jabo. Belon aro fareo be मोननै आलासि बिथांमोननो होनो थाखाय गुरै खावलायहरदों मावसोम हानजानि सोद्रोमा नोंथांमोनखौ बेलुनखौ आलासिनो होनो थाखाय गुरै खावलायहरबाय फारेवखौ बेलुन होनो थाखाय गुरै खावलायहरबाय गोजोन खौसेथिनि थाखाय फारेव बिर होनाय बे हाबाफारिखौ नोंथांमोना बेलुन को बिर होनो थाखाय गुरै खावलायहरबाय Thank you so much for releasing peace balloon and peace patient. যেটো ফুটবল টুৰ্ণামেণ্ট ইয়াত পাতিছে প্ৰথম এটো জিমান ভাৰতবৰ্ষত সেক্স শিডিউল আছে এই সেক্স শিডিউলৰ মাজত যিখিনি ফুটবল টিম আছে হিতলৈ গলে মানে হেতু আৰম্ভ কৰিছে হিতুৰ দ্বাৰা সেক্স শিডিউল মানে এৰিয়াৰ মাজত এটা সম্পৰ্ক গঢ়ি তোলা আৰু একেলগে কেনেকৈ সেক্স শিডিউল ফুটবল মানে আপোনাৰ এডমিনিষ্ট্ৰেটিভ ব্যৱস্থা সেইবোৰ একেলগে members of the Mahasab Autonomous Council আপোনাৰ বুজা পৰাৰ মাজেদি কেনেকৈ একেলগে আগবাঢ়ি যাব যেনেকৈ আজি দিনটোৰ বিভিন্ন দেশৰ মাজত and all the players are requested to line up for introduction. সেক্স শিডিউল এডমিনিষ্ট্ৰেটিভ ব্যৱস্থাটো লৈ পালে এই সেক্স শিডিউল এৰিয়াৰ মানুহখিনিয়ে একেলগে বেপাৰ বাণিজ্য কলা সংস্কৃতি অন্যান্য ক্ষেত্ৰত মানে একেলগে মানে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এটাই আনটো কাউন্সিলক হেল্প কৰিব পাৰে নেকি বা জয়েন্টলি একেলগে এই অঞ্চলৰ লোকসকলক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত কিবা এটা সমূহীয়া পলিচি ল'ব পাৰে নেকি বেপাৰ বাণিজ্যৰ পৰা আৰম্ভ কৰি বিভিন্ন ভাষা players of Bodoland Territorial Council sir Kapilon Boro honorable speaker Sujur Paisa Boro EM Sanjit Tanti EM Rajiv Promo MCLA Saikhong Bosumotari. So we have as Honorable Member of Parliament Dilip Soikia sir, who is present here as our special invited guest.
আছিলে যে আমি এটা ভাল ফুটবল লীগ মেটচ এটা আৰম্ভ কৰিম আৰু বহুত মেটচ যিহেতু হৈ থাকে নেশ্যনেল লেভেলৰ ষ্টেট লেভেলৰ আৰু এতিয়া ISL আৰম্ভ হৈছে তো সেইকাৰণে আমি ISPL বুলি ইণ্টাৰ 6 শিডিউল প্ৰিমিয়াৰ লীগ বুলি এটা খেলা আৰম্ভ কৰিছোঁ এটা লীগ এটা আৰম্ভ কৰিছোঁ আৰু এইটো বেচিকেলি অল দ্য 6 শিডিউল অফ দ্য নৰ্থ ইষ্ট উই হেভ 10 6 শিডিউল ইন দ্য নৰ্থ ইষ্ট আৰু সেই 10 6 শিডিউলটো মানে কি হয় নেশ্যনেল গেম বা বিভিন্ন সন্তোষ ট্ৰফি বিভিন্ন খেলত মানে ডাইৰেক্টলি অংশগ্ৰহণ কৰিবলৈ স্কোপ নাপায় তো এই অঞ্চলৰ বহুত প্লেয়াৰ আছে সেই প্লেয়াৰবিলাক আমাক কৈ থাকে যে আমাকো খেলিবলৈ এটা স্কোপ লাগে তো সেইকাৰণে এই প্লেটফৰ্মবোৰ আৰম্ভ কৰা হৈছে আৰু একবাৰ ফাৰ্ষ্ট টাইমতে ইতিমধ্যে 8টা কাউন্সিল লাই মাৰা চাকমা আমাৰ ত্ৰিপুৰা গাৰো আমাৰ কাৰ্বি ডিমাচা সব ইয়াত আহি পাইছে আৰু খাচী আৰু জয়ন্তীয়া আহিব বুলি আমাক খবৰ দিছে ডিফাৰেণ্ট ছিক্সনেল কাউন্সিলক লৈ পেলাই এই খেলাটো হ'ব আৰু আমি আশা কৰিছোঁ এইটো এটা নতুন প্লেটফৰ্ম ছিক্সনেল কাউন্সিলবিলাকৰ ইউনিটি আমাৰ মাজত যিটো আণ্ডাৰষ্টেণ্ডিং আৰু লগতে আমাৰ অঞ্চলত থকা যিবিলাক পটেঞ্চিয়েল ইউথ আছে যিবিলাক প্লেয়াৰ্ছ আছে তেখেতসকলক এটা প্লেটফৰ্ম দিয়াৰ কাৰণে এই ইনিচিয়েটিভটো লোৱা হৈছে তো মই সকলোকে ধন্যবাদ জনাইছোঁ যে সকলো আহি অংশগ্ৰহণ কৰিছে ইয়াত আমাৰ বহুত কাউন্সিলৰ চিফসকল আহি পাইছে চিফসকলো আহিছে তো সকলোকে মই ৱেলকাম কৰিছোঁ আৰু আমাৰ মাজত আজি অসম এছেম্বলিৰ স্পীকাৰ ডাঙৰীয়া এজ এ চিফ গেষ্ট আছে আমাৰ স্পেচিয়েল গেষ্ট হিচাপে MP দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ মাজত আছে আৰু বহুতখিনি ডিগনিটাৰিজ আজি আহি পাইছে যিটো অহা 23 তাৰিখলৈকে কণ্টিনিউ হ'ব আৰু 23 তাৰিখে ফাইনেলটো কোকৰাঝাৰত হ'ব তো আমি আশা কৰিছোঁ যে এই গেমে আমাৰ ফুটবল জগতখনত নতুন এটা ভাল এটা পৰিৱেশ এটা গঢ়ি তুলিব এইটো মই আশা কৰিছোঁ I would request. Yes, sir. And Deputy CM MADC to unveil the trophy of the second prize. And for third prize, Honorable EM Sports. Thank you so much.